ওয়েলকাম বন্ধুসকল, টেক আসামত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আন এক নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে কম্পিউটাৰ নাইবা মোবাইলৰ দ্বাৰা অনলাইনত আপোনালোকে জিঅ' 4G টাৱাৰৰ এপ্লাই কৰিব পাৰিব আৰু ঘৰত বহি মাহত 30,000তকৈ ওপৰত টকা ইনকাম কৰিব পাৰিব। আৰু বন্ধুসকল, এইটো কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰি ইয়াৰ বাবে আপোনালোকে গোটেইখিনি ভিডিঅ'টো চাব আৰু মই এইটো কেনেকৈ এপ্লাই কৰিব লাগে মই এইটো দেখুৱাই দিম। তেতিয়াহ'লে আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলখন হাতত ল'ব আৰু গুগল ক্ৰম নামৰ যিটো এপ্লিকেশ্যন আছে সেইটো অ'পেন কৰি ল'ব আৰু গুগলৰ সাৰ্চ বাটনত লিখিব লাগিব এপ্লাই ফৰ ৰিলায়েন্স জিঅ' টাৱাৰ। অ'কে, ইয়াৰ পিছত বন্ধুসকল এটা নতুন পেজ খোল খাব আৰু একেবাৰে ওপৰত থকা লিংকটোত ক্লিক কৰিব। অ'কে, বন্ধুসকল, ইয়াৰ লগে লগে এটা নতুন পেজ খোল খাব জিঅ' 4G tower.in নামৰ ৱেবছাইটটো আৰু ইয়াত এটা ফৰ্ম ওলাব, এইটো ফিল আপ কৰিব লাগিব। অ'কে বন্ধুসকল, এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব এইটো মই দেখুৱাই দি আছোঁ। ইয়াত আপোনাৰ সম্পূৰ্ণ নামটো লিখিব। ইয়াত মই মোৰ নামটো লিখিলোঁ। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দিব, কাৰণ OTP চেণ্ড হ'ব আপোনাৰ মোবাইল নম্বৰত। ইয়াৰ পিছত আপোনাৰ ইমেইল আইডিটো দিব। ইয়াৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট জিলাটোৰ নাম লিখিব। তাৰপিছত ইয়াত আসাম মানে আমাৰ ৰাজ্যখনৰ নাম। তাৰপিছত পিনক'ডটো দিব আপোনাৰ পোষ্ট অফিচৰ পিনক'ডটো আৰু ইয়াৰ লগে লগে আপুনি ছাবমিট নামৰ এটা অপশ্যন পাব, এই বটনটোত ক্লিক কৰি দিব, ছাবমিট কৰি দিব। অ'কে, হয় বন্ধুসকল, ইয়াৰ লগে লগে ইয়াত চাওক ফৰ্ম ইজ ছাকচেছফুলি। বন্ধুসকল, আজি ইমানলৈকে থাকিল। নেক্সট ভিডিঅ' চাবৰ কাৰণে আমাৰ এই সৰু চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু আমাৰ লগতে থাকক।